বেক টু মাই ইউটিউব চেনেল বৰ্ষা চাবলৈ আপোনালোকক স্বাগতম। আজি মই এটা অন্যতম ভিডিঅ'লৈ আহিছোঁ। সেই ভিডিঅ'টো হৈছে মই আজি মোৰ শাহু মাক কেনেকৈ ফেচিয়েল কৰোঁ দেখাওঁ, আপোনালোককো ষ্টেপকেইটা দেখাওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে এতিয়া ব'লক যাওঁ, মই শাহু মাক কেনেকৈ ফেচিয়েল কৰোঁ চাওঁগৈ। মই ৰেডি কৰি ল'লোঁ, সেয়া মোৰ শাহু মা। তাৰপিছত তেওঁক এতিয়া মই আপাৰ হেড কৰি দিম, তাৰপিছত ফেচিয়েল কৰিম। বেয়া নাপাব, মই মাতটো সৰু সৰুকৈ কৈছোঁ কাৰণ পিউ শুই আছে, পিউ উঠিলে দিগদাৰ হ'ব। বাকী মোৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ আৰু এটা কমেণ্ট কৰিব। যদি কিবা ভুলো হৈছে তাতো কৈ দিব কমেণ্ট কৰি, খালি বেয়াকৈ কমেণ্ট নকৰিব। মই নতুনকৈ আহিছোঁহে এই জগতখনলৈ, ভাবিছোঁ ময়ো অকণমান চেষ্টা কৰি চাওঁচোন। ঘৰতে এতিয়া কাৰণ বন্দী হৈ আছোঁ পিউৰ কাৰণে, এতিয়া মাজে মাজে কৰোঁ অলপ চলপ পাৰ্লাৰ। আৰু মোৰ পাৰ্লাৰ শিকাইছিলে সুজাতা মেমে, মোৰ সুজাতা বুলি কয়, তেখেতৰ ওচৰত মই পাৰ্লাৰ শিকিছিলোঁ। মই আজি ফেচিয়েল কৰিম এই পাপায়া কিটৰ কৰি দিম। ফাৰ্ষ্ট ফেচিয়েল কৰাৰ আগত সদায় আমি মুখখন চাফা কৰি ল'ব লাগে। মুখখন कैसे बताए क्यों तुझको चाहे यारा बता ना पाए। টনাৰটো মাৰি পিনি মই মাক চাফা কৰি ল'লোঁ। এতিয়া মই আপোনাৰ কিটকেইটা ব্যৱহাৰ কৰিম। ফাৰ্ষ্ট এতিয়া মই মাক ক্লিনজিং কৰিম। ফাৰ্ষ্টটোৱে হৈছে পেকৰ ফেচিয়েলৰ সদায় ফাৰ্ষ্টটোৱে হৈছে যে কি ক্লিনজিং কৰা, মুখখন ক্লিন কৰি লোৱা। একেখিনি প্ৰচেছে আমি ফাৰ্ষ্ট ষ্টেপত যিকেইটা ষ্টেপ দিম সেই গোটেইকেইটা ষ্টেপ আমি একদম 5 নম্বৰলৈকে দিব লাগিব। 5টা থাকে, লাষ্টত ফেচ পেক হয়। ফেচ পেকটো সানি আমি অকণমান 10-15 মিনিট থৈ পিনি মুখখন অকণমান টান টান হোৱালৈকে তাৰপিছত আমি মুখখন ধুৱাই দিব লাগিব। ফাৰ্ষ্ট এনেকৈ দিব লাগিব। চবৰে ফেচিয়েলৰ ষ্টেপবোৰ বেলেগ বেলেগ হয়, যোনে যেনেকৈ পাৰে। খালি ভুল পদ্ধতিত কেতিয়াও ফেচিয়েল কৰিব নালাগে, মানুহৰ স্কিনখনৰ কাৰণে বেয়া। আমি সদায় মন কৰিব লাগিব ফেচিয়েল কৰোঁতে সদায় তললৈ নহয়, আমি ওপৰলৈ কৰি যাব লাগিব ফেচিয়েলটো, তেতিয়া স্কিনখনত কোনো প্ৰব্লেম নহয়। আমি কিছুমান এইটো যেনেকৈ টেনশ্যন পইণ্টত আমি অকণমান মানে প্ৰেছাৰ দিব লাগিব। চব জেগাতে আমি প্ৰেছাৰ দি কৰিব নালাগে। বাকী আপোনালোকৰ ভালনে বেয়া ক'বচোন মোক। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে তাকো ক'ব, কাৰণ মইতো এইখন পৃথিৱীলৈ প্ৰথম আহিছোঁ, হয়তো ক'ৰবাত ভুল হ'বও পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ভাল পায়, যিসকলে বেয়া পায় ছাবস্ক্ৰাইব কৰিব নালাগে বাৰু। যিসকলে ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, কিন্তু প্লিজ বেয়া কমেণ্ট নকৰিব, কাৰণ আমি এটা আশা লৈ আহোঁ এই জগতখনলৈ।
ফাৰ্ষ্ট ষ্টেপটো হৈছেগৈ। এতিয়া মই মুখখন ধুৱাই দিম। এতিয়া মই কৰিম 2 নম্বৰতে স্কাৰ্ফ। খালি এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে স্কাৰ্ফ কৰিব, এটা কথা মন কৰিব, স্কিনখন যদি খুব চেঞ্চিটিভ হয় তেতিয়া স্কাৰ্ফ নকৰিব। স্কাৰ্ফ কৰিলে কি হয়, আৰু স্কিনখন মানে স্কিনখনৰ কাৰণে প্ৰব্লেম হ'ব। সেইটো কাৰণে স্কিনখনত যেতিয়া যদি চেঞ্চিটিভ বুলি ভাবে আপোনালোকে স্কিনখন, তেতিয়া স্কাৰ্ফটো নকৰিব। আৰু প্ৰতিটো 5টা থাকে, 5টাত আপোনালোকে কমেও 5 মিনিটকৈ কৰিব। তেতিয়া কি হ'ব, স্কিনখন বেছি ছফ্ট হ'ব। ঠিক তেনেদৰে আগতে যেনেকৈ আমি কৰিছিলোঁ, ফাৰ্ষ্ট এইটো ষ্টেপ এনেকৈয়ে কৰিব। তাৰপিছতে ক্ৰমান্বয়ে লাহেকৈ ওপৰলৈ আনি থাকিব। তাৰপিছতে এইডোখৰত কৰিব, এই থুতুৰি পজিশ্যনটোত। তাৰপৰা এনেকৈ। মই বহুত বেছি এক্সপাৰ্ট নহয়, নিজকে এক্সপাৰ্ট বুলি নকওঁ কেতিয়াও, মই শিকিহে আছোঁ। পাৰিলে আপোনালোকৰ আগতো অলপ ট্ৰাই কৰোঁ। মই যিকণ জানো আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। খালি খুব জোৰকৈ নকৰিব। জোৰকৈ কৰিলে কি হ'ব, স্কিনখনত বহুত প্ৰেছাৰ পৰিব নালাগে। বহুত কোমল হয় ন আমাৰ স্কিনখন। সদায় আমি চাব লাগে এই পজিশ্যনটো আমাৰ কিমান, কাৰণ এই পজিশ্যনটোতে আমি টেনশ্যন বেছি লওঁ ন। যেতিয়া আমি টেনশ্যন লওঁ, সেইটো কাৰণে এই টেনশ্যন পজিশ্যনটোত আমি অকণমান প্ৰেছাৰ দিব লাগে। ইমান বেছিও নহয় আৰু, এটা লিমিট হয়। যেতিয়া আপোনালোকৰ হাতখন ড্ৰাই হৈ যায়, তেতিয়া এচিডত পানী লৈ ল'ব। পানী লৈ আকৌ কথা মনত কৰিব, আপোনালোকে মুখখন যেতিয়া কৰিব, তেতিয়া ডিঙিটো পজিশ্যনৰ পৰা এইডোখৰ যিডোখৰ ওলাই থাকে সেইডোখৰো কৰিব। কাৰণ আমাৰতো অকল মুখখনে ওলাই নাথাকে, এই পজিশ্যনটো ওলাই থাকে ন। যদি মুখখন ধুনীয়া হয়, এইডোখৰ বেয়া হয়, দেখিবলৈ বহুত বেয়া লাগে নহয়। সেইটো কাৰণে এই পজিশ্যনটো কৰিব। যদি আপোনালোকৰ ওচৰত পেক নাথাকে, এনেকুৱা কিট নাথাকে, তেতিয়া আপোনালোকে ঘৰুৱা পদ্ধতিও ফেচিয়েল কৰিব পাৰিব, ঘৰতে নিজে বনাই তৈয়াৰ কৰি। ইয়াত 3 নম্বৰতে জেল লগাইছোঁ। 3 নম্বৰতে জেল থাকে। জেলটো লগাই আমি আগতে যেনেকৈ কৰিছোঁ তেনেকৈয়ে কৰিব লাগিব।
ভিডিঅ'টো সম্পূৰ্ণকৈ দিব পাৰিম আপোনালোকক, কিন্তু নোৱাৰিলোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ দিব, কাৰণ আমাৰ পিউ উঠি গ'ল অথনি, আৰু উঠি গ'লে তাই, কিন্তু তেনেকুৱাতে আমাৰ পিউ খবৰ ল'বলৈ, পিউক চাবলৈ আমাৰ ঘৰলৈ পিউ বৰমা দাদাক আহিছিলে। এয়া পিউ আমাৰ, এইজনী পিউ, কিন্তু সেই আলহী হোৱাৰ কাৰণে ভিডিঅ'টো ষ্টপ কৰিব লগা হ'ল। দিয়কচোন, অচিনাকি মানুহৰ আগত বেয়াও লাগে ভিডিঅ'টো কৰিবলৈ, হয়তো তেওঁলোকে কমফৰ্টেবল নহ'বও পাৰে, সেইটো কাৰণে ভিডিঅ'টো আধা কৰিলোঁ, কিন্তু এদিন আপোনালোকৰ আগত সম্পূৰ্ণ কৰি দিম। এতিয়া বাই বাই, এতিয়া আপোনালোকক বাই বাই কৰিছোঁ, আৰু আমি আনকাল ভ্লগলৈ আহিম।